Hello. হিতেশ শৰ্মা ক'লো। Sir. ক'ত ঘৰত আছা? এই জাষ্ট আহি পালো মাত্ৰ মানে কিবা চলক জানি লওক এই ভিডিঅ'টোৰ মাধ্যমত তাৰ পিছত বিস্তাৰিত আলোচনা কৰিম ভিডিঅ'টোৰ শেষত আৰু আপুনি চেনেলটোত নতুন হৈ থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক। পিছত আজি প্ৰগ্ৰাম এটা আছিল। কি প্ৰগ্ৰাম? প্ৰগ্ৰাম মানে আপোনাৰ আজি ক্লাছ 7ৰ ল'ৰা এজনক এদিনৰ কাৰণে কিবা SP বনালে। তাৰপিছত সেইটো আচ্ছা এইটো নম্বৰ কিয় অহা নাই আপোনাৰ? দুটা নম্বৰ নেকি? মোৰ এটাই নম্বৰ। এইটো কিয় অহা নাই মোৰ নামত? আৰু মই কালি আপোনাক ফোন কৰিব ওলাইছিলো, কিয়? কিন্তু কালি নহয় আপোনাৰ মই ফেচবুকত পোষ্ট এটা চালো নহয় এইটো আমাৰ এইটোৰ কাৰণে। কি তাৰপিছত পোষ্ট? কোনটো পোষ্ট? এই যে বাক্সাৰ ভিডিঅ' এটা দিছিল যে সেইটো আমি তাৰপিছত মই হঠাৎ আৰু হাউলি গলো, হাউলি ৰাসৰ ফাংচন আছিল, ওলম নহলে। আচ্ছা কওকচোন। প্ৰথম কথা, আচ্ছা তোমাৰ কি তোমাৰ ঘৰৰ ফেমিলি কি হ'ল? বিয়া কৰাইছিলে ল'ৰা ছোৱালী কি? ল'ৰা এটা 8 বছৰ হৈছে। 8 বছৰ। আচ্ছা তুমি কিন্তু কি মই তোমাক ফোন কৰিলো এইকাৰণে, কাৰণ তুমি বৰ পুৰণা চিনাকি, নহলে মই ফোনেই নকৰিলো হয়। নাই মই নিজৰ বুলি আপোনাক মই অফিচাৰ হিচাপে হেৰি কৰা নাই, আমাৰ পুৰণি মানুহ হিচাপে। আচ্ছা কথাটো হ'ল তুমি কিছুমান গণ্ডগোলীয়া কাম কৰিলা বাক্সাত দেই। মই কেনেকুৱা গণ্ডগোলীয়া কাম কৰিছা? এইখিনি গোটেইখিনি চবখিনি ইনফৰমেশ্যন কালেকশ্যন হৈছে আৰু মোৰ কাণতো পৰিছে। মইতো একো কৰা নাই। নাই তুমি নাই কৰা বুলি তুমি কৈ থাকিবা, এইটো বেলেগ কথা। এতিয়া কথাটো হ'ল এনেকুৱা, বাক্সাৰ যিটো ইনচিডেণ্ট হ'ল তাতে প্ৰথমতে মই পোৱা খবৰ মতে, যিখিনি পুলিচৰ হাতত আছে খবৰ, তুমি এটা মেছেজ চাৰ্কুলেট কৰিছিলা। মই মেছেজ? আচ্ছা তুমি মেছেজ এটা চাৰ্কুলেট কৰা, তুমি মোক ডিনাই কৰিব পাৰা, নো প্ৰব্লেম। আপুনি চালে ওলাব পুলিচৰ। মই নাচাওঁ, এইটো পুলিচৰ লগত আছে, পুলিচৰ লগত আছে। আচ্ছা কথাটো হ'ল, তাৰ পাছত তোমাৰ চেনেলে এনেকে নিউজ প্ৰচাৰ কৰিলে যে শান্তিপূৰ্ণ মানুহৰ ওপৰত মানে গীতাৰ্থ দেৱশৰ্মাই লাঠিচাৰ্জ কৰিলে। মেছেজ মানে কি মেছেজ? এইটো মই কোৱাটোৰ ওপৰত তুমি ৰিপ্লাই দিয়া। শান্তিপূৰ্ণ ৰাইজৰ ওপৰত গীতাৰ্থ দেৱশৰ্মাই লাঠিচাৰ্জ কৰিলে, সেইটো সঁচা নে? মানে মই যি সময়ত সুধিছো, তুমিতো লোকেল ৰিপৰ্টাৰটো, মই সেইকাৰণে তোমাক সুধিছো, তুমি সেইটো সঁচা নে? মানে শান্তি সেই সময়ত লাঠি চলাব লগা একো দেখা মানে আকস্মিক ভাৱে আহিছিলে। এইটো তোমাৰ কথাটো বেলেগ কথা। তোমাৰ চেনেলে এটা ভিডিঅ' মৰ্ফ কৰিছে, মৰ্ফ কৰাটো হ'ল এটা ক্ৰিমিনেল দেই। এইটো এতিয়া মনোজ গোস্বামীয়ে 3 বছৰৰ কাৰণে জেলত যাব পাৰে, সেইবোৰ পাছত হ'ব, মই কৰি আছো। তুমিও তাত সোমাবা বা শুনক মোক ক'ব দিয়ক, আপুনি শুনক, তেনেহলে আপোনাক মই ক্লিয়াৰ কৰি দিওঁ। আপুনি শুনি লওক, তাত সিদিনাখন 3টা কেমেৰা আছিলে, ঠিক আছে? এই যিটো ভিডিঅ' আপোনাৰ বাবাৰটো ওলাল, সেইটো মোৰ কেমেৰাটো নহয়, আমাৰ গুৱাহাটীৰ পৰা ময়ূৰ বঞ্জিত কলিতা যিজন ৰিপৰ্টাৰ আছিলে, যিটো সেই লাঠিচাৰ্জৰ ভিডিঅ'টো তেওঁৰ কেমেৰাত আছিলে, মোৰ কেমেৰাত নাই। আৰে ভিডিঅ' কৰাটো ডাঙৰ কথা নহয় ঐ। দুটা ভিডিঅ' মৰ্ফ কৰাইছে, মৰ্ফ কৰা মানে কানেক্ট কৰাইছে থ্ৰু AI, আৰ্টিফিচিয়েল ইন্টেলিজেন্স। লাইভত আছিলে, লাইভত নহয় ঐ। কথাটো হ'ল, যিটো নিউজ হৈছে, দুটা ভিডিঅ' মৰ্ফ কৰা হৈছে। যে প্ৰথমতে এটা দেখুওৱা হৈছে শান্তিপূৰ্ণভাৱে মানুহে বহি আছে, তাৰ পাছত সেইটো ভিডিঅ' লিংক কৰা হৈছে হঠাৎ লাঠিচাৰ্জ, যিটো সঁচা নহয়, সেইটো তুমিও জানা। নহয় এইটো হেৰি আপুনি মোৰখিনি বুজি লওক, আপুনি সেইখিনি তাৰ পিছত আপুনি মোক কব। সেইদিনাখন আমাৰ আছিলে টোটেল 4জন ৰিপৰ্টাৰ, 3টা কেমেৰা, 3টা BP। এজন আছিলে নলবাৰী ত্ৰিদীপ কলিতা, যি সময়ত লাঠিচাৰ্জ চলিছিলে ভিডিঅ'টোত সি লাইভ কৰি আছিলে। লাইভৰ কথাটো মই কোৱা নাই, লাইভ কৰাটো বেলেগ বস্তু। আল্টিমেটলি যিটো প্ৰডাক্ট হ'ল তোমালোকৰ, যিটো প্ৰডাক্ট হ'ল সেইটো মৰ্ফ ভিডিঅ'। মৰ্ফিং কৰাটো বুজি পোৱা নাই তুমি? মৰ্ফিং কৰা হৈছে, এটা চেনেলে মৰ্ফিং কৰাটো মানে বহুত ডাঙৰ কথা। ইটছ এ ক্ৰিমিনেল অফেন্স। সেইটো নাজানিবা, কিন্তু বাকীখিনি তোমাৰ খিনিও চবখিনি পুলিচৰ লগত আছেতো। মই তোমালোকৰ এইবোৰ কথা লৈ পেলাই মই লোৱাৰ লগত কথাই পতা নাই এতিয়ালৈকে। দিগদাৰিত পৰি আছা ৰাণা, তুমি দিগদাৰিত পৰি আছা। এতিয়া চোৱা,
তুমি এইবোৰ কথা কৈ আছা তো এতিয়া তোমাক হঠাৎ তুমি ৰাস্তাৰে গৈ আছা পাছৰ পৰা গাড়ী এখনে তোমাক খুন্দা মাৰি পেলাই হা তোমাক মেজৰ ইঞ্জুৰি কৰি থৈ গ'ল তোমাৰ কিবা হাত থাকিব নেকি কাক কমপ্লেইন কৰিবা তোমাৰ বাচ্চাটো 8 বছৰীয়া ক'বাত কিবা এটা প্ৰব্লেম হ'ল তেতিয়া তুমি কাক কমপ্লেইন কৰিবা মোক কিয় কৈছে এনেকে কথাটো মই কৈ আছো ৰবা ৰাণা মইতো ইমান বোকা নহয় যে বুৰ্বক নহয় না তো তোমালোকৰ চব এক্টিভিটিটো মইতো চাই কাৰণ মই এফেক্টেড আই এম এফেক্টেড সেইকাৰণে মই চাইছো নহলে ঘণ্টা কত কিমান নিউজ ওলাই থাকে মই ক'ৰবাত মানে খবৰ ল'ব যাম নেকি মই এফেক্টেড মোৰ ল'ৰা এফেক্টেড আৰু তোমাৰ চবখিনি ইনফৰমেশ্যন পুলিচৰ হাতত আছে না কেতিয়াবা একশ্যন হ'ব তুমি ৰৈ থাকা বস্তুটো এই কথা তো তুমি এইটো কথা নহয় যে তুমি যা তা কৰি পেলাই মানে সাৰি যাবা সেইটো হ'ব নোৱাৰে না এই ৰাণা শুনা মই কিমান বছৰ চাকৰি কৰিলো বহুত মানুহ দেখিলোতো যে কোনে কি এক্টিভিটি কৰে মই এইটো জানো মই তোমাক ডাইৰেক্টলি মই কৈ আছো ইউ আৰ ইনভলভ ইন দ্য ইনচিডেণ্ট তুমি পাব্লিকক ইনচাইট কৰাটো ইনভলভ আছা আৰু তুমি এই ভিডিঅ' মৰ্ফিং কৰি পেলাই পুলিচৰ এগেইনষ্টে এডমিনিষ্ট্ৰেটৰ এগেইনষ্টে চৰকাৰৰ এগেইনষ্টে নিউজ কৰাটো ইয়ৰ ইনভলভমেণ্ট ইজ দেয়াৰ মই কি চৰকাৰৰ এগেইনষ্টে মই কি কৰিলো নিউজ তাতে না চৰকাৰৰ এগেইনষ্টে বহুত কথা ক'ব পাৰে ন' প্ৰব্লেম কিন্তু কথাটো হ'ল গণ্ডগোলীয়া ইনফৰমেশ্যন লৈ পেলাই কৰাটো গণ্ডগোল মোৰ চবচে বেয়া লাগিল 8 বছৰীয়া ল'ৰা এটা আছে গাড়ী খুন্দে মাৰি থৈ যাব বুলি কৈ কথাটোত মোৰ ভাল লগা নাই না ভাল নালাগিবই না কাৰণ কি হ'ল মোৰ ল'ৰাই ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰিবলৈ লাঠিচাৰ্জ কৰিলে শিল ল'লে মানুহৰ ওপৰত সেইটোক তোমালোকে কি নিউজ কৰিলা আৰে কাৰোবাৰ ওপৰত তোমালোকে একিউজ কৰি পেলাই মানে গোটেই নিউজত পাব্লিক হেৰিত এৰি দিবা হা সেইটো তোমালোকৰ একো দোষ নাই না মই তোমাক কলো না বস্তুটো বিভিন্ন ধৰণৰ ঘটনা হ'ব পাৰে এতিয়া মই তোমাক কৈ দিলো তুমি তোমালোকে যেনেকে কৰি আছা যে মানে উই আৰ ফ্ৰী চব কাম কৰিব পাৰো সেইটো নহয় সত্যত থাকিলে মই তোমাক একো নকলো হয় সত্যত নাই তোমালোক আপুনি এটা কাম কৰিব নেকি বেয়া নাপায় যদি বেয়া পাবলৈ একো নাই কোৱা মই 2 মিনিট গাড়ী বাইকৰ ওপৰতে আছো আপুনি কল বেক কৰিব মই নামি লওঁ নাই কোনো কথা নাই এতিয়া কোৱা যি ক'ব লাগে সেইটোৱে কোৱা বাইকখন নমাই লওঁ চাইডত প্ৰেছ কৰি তোমাৰ লগত কথা নাপাতো মই কি কথা পাতিব লগা আছে কথা পাতিব নহয় মই কৰিছো মই ক'বলগীয়া কৰিলো মই তোমাক যে তোমালোকে তুমি আৰু তোমালোকে দুইটাই মই কৈছো তোমালোকে গণ্ডগোল কাম কৰিছা গণ্ডগোলীয়া কাম কৰিছা এই তোমালোকে প্ৰেছত থাকিলে যিটো মানে সতৰ্ক থাকিব লাগে সেই সতৰ্ক তোমালোকৰ নাই 3-4জন ৰিপৰ্টাৰ আছিলে 3-4জন 10জন যিয়ে নহওক না NKDB না তুমি NKDB তো মই NKDB হয় NKDB লৈ পেলাই গোটেইখিনি যিখিনি কৰিছে এইটো একো ভাল কাম কৰা নাই ভিডিঅ' মৰ্ফ কৰিব গৈছা তোমালোকে মৰ্ফিং ইজ ক্ৰিমিনেল যিটো কৰা হৈছে মৰ্ফিং ইজ ক্ৰিমিনেল তোমালোকে লাইভ ভিডিঅ' কৰা আপত্তি নাই তোমালোকে নৰ্মেল ভিডিঅ' দেখুওৱা আপত্তি নাই দুটা ভিডিঅ' মিক্স কৰি পেলাই মৰ্ফ কৰি পেলাই তোমালোকে দুটা ভিডিঅ' কোনে মিক্স কৰিব কিয় কৰিব কোনে কৰিব এইটো এই কৰিছে মোৰ হাতত আছে না প্ৰমাণ তোমালোকৰ যিখিনি ব্ৰডকাষ্ট হৈছে সেইটোতো মোৰ লগতো ৰেকৰ্ডিং হৈছে না কিন্তু সেই বস্তুটো কোনে কৰিব সেই বস্তুটো আপোনাৰ তোমালোকে কৰিছা এজ এ হ'ল NKDB টিমে কৰিছা আৰু ইউ আৰ ইনভলভ তোমালোকে তোমাৰ বাকীখিনি পুলিচৰ ইনফৰমেশ্যন মোৰ আছে মই সেইখিনি গোটেইখিনি তোমাক নকওঁ কোৱাত দৰকাৰ নাই মই কথা তোমাক জাষ্ট মই ৱাৰ্ণিং দিলো ইউ আৰ ইন ডেঞ্জাৰ যদি তুমি তোমাৰ হাতত মই কৈছো নহয় এতিয়া কেইটা বাজিলে 1:30 বাজিছে হা তোমাৰ হাতত 4 ঘণ্টা সময় আছে ইউ কাৰেক্ট ইউৰ চেল্ফ কাৰণ মোৰ ল'ৰা কালি তাতে চাৰ্জ দি গুচি আহিব তাৰ আগতে গৈ পেলাই তুমি মাফ খোজা আৰু গোটেইখিনি ডিক্লেয়াৰ কৰা কি গণ্ডগোল হৈছে তোমাৰ হাতত 4 ঘণ্টা আছে বছ মই একো কৰিব নোৱাৰো তুমি যি কৰা কৰিবা মই তোমাক কলো যে গোটেই বস্তুটো ইনচিডেণ্ট যে ভুল ৰিপৰ্টিং হৈছিলে ভুলকে প্ৰজেক্ট হৈছে তুমি স্বীকাৰ কৰা গৈ পেলাই
কেনেকে কৰিম মইতো কৰা নাই নহয় নকৰা নাই বাকীখিনি তোমাৰ হাতত না চাওক ছাৰ আমাৰ 4জন ৰিপৰ্টাৰ আছিলে না 4জন ৰিপৰ্টাৰ 5জনে তুমি নিজক ডিফেণ্ড কৰিব নালাগে মই চিনাকি কাৰণে মই তোমাক ফোন কৰিলো নহলে তোমাক মই মানে আল্টু ফাল্টু কবাৰ ৰিপৰ্টাৰ মই ফোন নকৰিলো হয় তোমাক কলো যে তোমালোকে ভুল কাম কৰিছা কাৰোবাক মানে ক্ৰিমিনেলি হেৰি কৰিছা মানে এছাল্ট কৰিছা আৰু ইয়াৰ ফল তোমালোকে ভুগিবা মই জাষ্ট কলো যদি কাৰেকশ্যন নকৰা কাৰেকশ্যনৰ পাৰ্টটো তোমালোকৰ ওপৰত ঠিক আছে মই আপোনাক কল বেক কৰি আছো ৰ'ব আপুনি কৰিব